নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। আজি বহুত দিনৰ মূৰত মই পিছফালটো চাফা কৰোঁ বুলি ভাবিছোঁ, কাৰণ মোৰ অসুখৰ পৰা মই পিছফালটো চাফা কৰাই নাছিলোঁ। আজি ভাবিছোঁ গাটো ভাল পাওঁতে ভাবিছোঁ গোটেই পৰিৱেশটো মানে পিছফালখিনি চাফা কৰোঁ। কি চাফা কৰোঁ আপোনালোকে চাই যাবচোন দেই আজি। এজোপা থৈ দিছোঁ, এজোপা আমি লালুং তুলসী বুলি কওঁ। কেঁকুৰা তেলৰ লগত ভাজি খাই বৰ ভাল লাগে।